हेलो गुड मॉर्निंग फ्रेंड्स बहुत दिन पिছত आको आज ब्लॉग बनाइছো लास्ट डिसेम्बर 31 डिसेम्बर आज आपनलोকৰ খবৰ কেনেকুৱা ভাল নে বাৰু আজি মই আছো মাহীহঁতৰ ঘৰত ওলাই আহিলো ঘৰৰ পৰা ওলাই গৈ দুনমা গলো গৈ কেনে এটা বস্তু ললো মিষ্টাৰ কাৰণে এতিয়া আকৌ মাহী ঘৰত আহিলো মাহী ঘৰত আহি কেনে আকৌ যাম এতিয়া কাকপথাৰ মাহী ঘৰত যাম তাত ভাত খাবলৈ মাতিছে তাত গৈ আছে আজি ব্লগটো চাই থাকিব ইমান ধুনীয়া ফুল ফুলিছে ধুনীয়াকৈ ফুল লগাই থৈছে আমি ক'ত যাম আমি এতিয়া এনাইঘৰ পৰা ওলাইছোঁ তাৰপিছত যাম কাকপথাৰ কাৰ ঘৰত যাম কাকপথাৰ এনাই ঘৰত যাম হয় নাই কাকপথাৰ এনাই ঘৰত গৈ আছোঁ মাহীহঁতে আহি আছে মই স্কুটি লৈ লওঁ মাহী আৰু যাব মিষ্টাৰ গোহাঁই যাব বাইকত আমি ধনুবা আৰু মই যাম স্কুটি হয়নে হয় নাই তুমি আমাৰ লগত যাবা নে ধনু জেঠাইৰ লগত যাবা ধনু জেঠাইৰ লগত ৰ'বা এখন কিবা আছে দেই অধিকাখন হৈ আছে ক'ৰবাত আমি এতিয়া গৈ আছোঁ ৰূপাই অঁ ইমান আনা নহ'ব পুৰি খাবলৈ অঁ তেনেকৈ ভজাত লাগিছে আকৌ কেই কেজি পাইছে এইটো 60 কেজি শেষ হ'বগৈ নাই আমাৰ প্ৰণৱক চিনি পাইছোঁ চিনি নাপায় নহয় প্ৰেজেণ্ট বুলি নেমাতি গোটেইখন টপা হ'ল এখন সুতৰা সিটোৰা আছেইচোন ফটো প্ৰণৱৰ চেহেৰা কেনেকুৱা আছিলে এতিয়া কেনেকুৱা চেহেৰা হ'ল ৰদমণি চেহেৰা কেনেকুৱা আছে এতিয়া ফটো থৈ দিলোঁ ফটো সেইটো দেখিলে এতিয়া আছে এইবোৰ ফটোৰ বাই ফটো থৈ দিলোঁ নীলা ৰঙৰ চাৰ্ট পিন্ধি কেনেকৈ হ'ল এতিয়া কেজি তিনি কমিলে ন অঁ আমাৰ হেৰি এটা একেই উপায় নহয় মাথাটো চোৱা কেইটা হেৰি হ'ল ন কেই কেজি ল'লে কি কৰিবলৈ লৈছ পুত খাবলৈ ক গাহৰি পুৰা এইফালে মাহীয়ে বনাই আছে গাহৰি পুৰিছে ন আজি খাব লাগিব 31 ডিচেম্বৰ এইফালে গাহৰি পুৰি আছে পুৰি আছে কাকাৰ গাহৰি ফেভৰেট কমেণ্ট কৰিব গাহৰি খাই পগলা হ'ব লাগিব ইমানেই ধুনীয়া আছে সিহঁতৰ ঘৰত গাহৰি পোৱালি গাহৰি বগা ইমান ধুনীয়া গাহৰি পোৱালি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা গাহৰি পোৱালি আমাৰ এইফালে 31 ডিচেম্বৰ পাৰ্টি হৈ আছে আৰু মাংস কাটি আছে আপোনালোকক দেখাই আছো চাই থাকিব আপোনালোকে এইফালে পাৰ্টি হৈ আছে এইফালে মাংস কাটি আছে মাংস কাটিছে নে তাই কাটি আছে ন কি হয় ব্ৰইলাৰ অঁ কেইটা কাটিছে তিনিটা ন তিনিটা ব্ৰইলাৰ কাটি আছে এইফালে গানো লাগি আছে মৰাণ গান এইফালে আছে বনাই আছে এইফালে আছে ৰঙালাও কবি এইফালে ফ্ৰাই কৰি আছে বিলাহী জলকীয়া ফ্ৰাই কৰি আছে এইফালে কি বনাইছে এইফালে মিট ভাজি অঁ এইফালে বনাই আছে আমি অলপ পাছত আহিম কৰিমহি আৰু এতিয়া মানুহ নাই এইফালে জুই জ্বলাই থৈছে এইফালে আমাৰ ৰুমৰ পিছফালে খাম আৰু এইফালে বৌ এগৰাকী আছে এইগৰাকী বৌ কেনেকুৱা লাগিছে আজি ভালে লাগিছে 31 আমি খুব পাৰ্টি কৰিম আজি নাচিম দেই কি বনাইছে এইখিনি ৰচুন আদা
এইফালে আমাৰ বৌয়ে বনাইছে ৰচুন আজি ধামাকা পাৰ্টি হ'ব ইয়াত বেছি ধুনীয়া নাচে এইফালে জুই জ্বলাই আছে এইফালে বেল বহাই আছে এইফালে গান গাই আছে ল'ৰাজনে গান গাই আছে এইফালে Jam gamote nueri jam gamote jagoi ma ঘরতে নিদিলে পলাই যা আহিবি দেইনি বলে পলাই যা আহিবি দেইনি বলে এইটো বিশেষ ঘোষণা ভিতৰত সোমাই থকা নাচনীবিলাক বাহিৰত নাচিবলৈ আহিব লাগে দূরে মিলন মঞ্চত আহিব লাগে খাবই এতিয়া ৰাতি অসম কৰিছে যে আমাৰ আমি এতিয়া গৈ আছো ৰাতিৰ কাৰণে এটা কেক ল'বৰ কাৰণে বৌ লগত গৈ আছো মই হাতজন যাম মানে কেকটো লৈ লওঁ ছাৰপ্ৰাইজ দিম আৰু ৰাতি 12টা বজাত কৰিম আৰু কেক এটা লৈ ল'লো এইটো কেকটো এইটো ৰাতুলৰ হেপী এইফালে আমি ফূৰ্তি কৰি আছো ডান্স কৰি আছো এইফালে নাচি আছে গান গাই আছে আপোনালোকে চাই থাকিব কাইলৈ ৰাতিপুৱা পাব ভিডিঅ'টো আপোনালোকে চাই থাকিব এইফালে নাচি আছে গান গাই আছে